Hello everyone, মই মাকনে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। লগতে নতুন ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, কলডিল কণীৰ সৈতে। হকচোন এই তৰকাৰীখন বনাবলৈনো আমাক কি সামগ্ৰীৰ প্ৰয়োজন হয় চাওঁ। কলডিল এটালৈ মই এনেদৰে কাটি লৈছোঁ। প্ৰয়োজন অনুসৰি কণী 3টালৈ বইল কৰি লৈছোঁ আৰু সৰু সাইজৰ আলু 4টালৈ বইল কৰি লৈছোঁ। এতিয়া আলুকেইটা ডাঙৰ সাইজৰ এনেদৰে কাটি লওঁ। ডাঙৰ সাইজৰ কাটি লৈছোঁ। আলু বইল কৰি দিলে তৰকাৰীখন ধুনীয়া লাগে খাবলৈ, কাৰণে মই বইল কৰি লৈছোঁ। আপোনালোকে যদি বইল নকৰো ভাবে এনেকেও দি কৰিব পাৰে। মই কণীটো এনেদৰে লৈ মাজে মাজে অকমান কাট লগাই দিছোঁ, যাতে মছলাখিনি কণীৰ ভিতৰত সোমাই যায়। মই মিক্সি জাৰ লৈ লৈছোঁ। নহৰু 8-10 ফুটামান দিছোঁ, পিঁয়াজ এটা দিছোঁ, জলকীয়া 2টা দিছোঁ, আদা এটুকুৰা দিছোঁ সৰু সাইজৰ। এতিয়া মছলাখিনি মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি পেষ্ট বনাই ল'ম। মই জুইটো অন কৰি গেছত কেৰাহী পাতি দিছিলোঁ। এতিয়া কেৰাহী গৰম হৈ গ'ল। প্ৰয়োজন অনুসৰি মিঠাতেল দি দিছোঁ। মিঠাতেল অকমান গৰম হ'লে মিডিয়াম ফ্লেমত আদা নহৰু পিঁয়াজৰ পেষ্টখিনি এতিয়া ভাজি ল'ম। মছলাই তেল এৰিব ধৰিলে এতিয়া দি ল'ম কাটি লোৱা কলডিল। মই নিমখ সোৱাদ অনুসৰি দি লৈছোঁ 2 চামুচ। সোনকালে সিজিব বুলি মই আগতীয়াকৈ নিমখ দি লৈছোঁ। এতিয়া দি লৈছোঁ এখিলা তেজপাত। বইল কৰি কাটি লোৱা আলুখিনি দি দিছোঁ। এতিয়া ঢাকন মাৰি হাই ফ্লেমত 5-7 মিনিটমান সিজিবলৈ দিম। এতিয়া ঢাকন খুলি লৈছোঁ। এতিয়া দি দিছোঁ প্ৰয়োজন অনুসৰি হালধি 1.5 চামুচ সৰু চামুচেৰে, লগতে দি লৈছোঁ জিৰা সৰু চামুচেৰে 2 চামুচ জিৰা পাউডাৰ। এতিয়া দি লৈছোঁ সৰু চামুচেৰে 1 চামুচ ৰেড চিলি পাউডাৰ। আকৌ এবাৰ ঢাকন মাৰি অলপ দেৰি সিজিবলৈ দিম হাই ফ্লেমত। এতিয়া দি দিছোঁ 1 গিলাচ পানী, গৰম পানী। এতিয়া অকণমান দেৰি ঢাকন মাৰি উতল আহিবলৈ দিম। আকৌ এবাৰ ঢাকন খুলি লৈছোঁ উতল আহিবলৈ। এতিয়া বইল কৰি লোৱা কণীকেইটা ইয়াত দি দিম। চিট লাগি থকা পেষ্টখিনিও ইয়াত পানী অকণমান দি লৈছোঁ।
এতিয়া দি দিছোঁ সৰু চামুচেৰে এচামুচ গৰম মছলা। আমাৰ কলডিলৰ সৈতে কণীৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া কৰিছোঁ গেছটো অফ আৰু গৰমে গৰমে মই বাটি এটাত ছাৰ্ভ কৰিবলৈ উলিয়াই লৈছোঁ। আজিলৈ আহোঁ, নেক্সট আকৌ লগ পাম নতুন এটা ভিডিঅ'। তেতিয়ালৈকে গুড বাই, টেক কেয়াৰ।